Hey dosto, welcome to my second channel Lothias Vlog. So hui ase সেইকাৰণে মই অকমান লাহে লাহে কৈছো বলক অকমান ফুই আহোগে ৰাতিপুৱা উঠিলো আপোনালোক উঠিলা নাই বলক অকমান ফুই আহোগে বলক দেখিছে গোটেই প্ৰকৃতি কিমান ধুনীয়া আছে ৰ'দটো আছে পৰিৱেশ কিমান ধুনীয়া দেখিছে নহয় গোটেই প্ৰকৃতি গোটেই পুখুৰীটো আছে আৰু তো দোস্তো এইটো আমাৰ আপাহঁতৰ কলনী চব ঘৰবোৰ তোমাৰ ওচৰত লাগি আছে কলনী এইটোৱে মজা চাবলৈ দেখিবলৈ গোটেই এইটো আমাৰ আপাৰ ঘৰটো সেইপিনে সেইটো পুখুৰীটো মই আপোনালোকক দেখালোঁ প্ৰকৃতি গোটেই ৰ'দ পৰি আছে কিমান ধুনীয়া আছে এই গোটেই কলনী মই আপোনালোকক দেখাইছোঁ তো দোস্তো মই আজি ভিডিঅ'ত এইটোৱে ক'লোঁ যে মানুহে ৰাতিপুৱা সোনকালে উঠিলে বহুত উপকাৰ হয় আৰু ৰাতিপুৱা ৰ'দটো যদি গাত পৰে তেন্তে তাৰ স্বাস্থ্য ভালে থাকে তো তেন্তে আজিলৈ বাই বাই আকৌ চাই থাকিব LTS Vlogs নিউ ভিডিঅ' বাই